আচ্ছা কোৱাচোন তেনেহ'লে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? জৱাহৰলাল নেহৰু ছাৰ। ভেৰি গুড। তেন্তে কোৱাচোন হিৰোশ্বিমা আৰু নাগাচাকি চহৰ দুখন ক'ত অৱস্থিত? জাপানত ছাৰ। ভেৰি গুড। আচ্ছা ভাৰতবৰ্ষই স্বাধীনতা লাভ কোন চনত কৰিছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই প্ৰচেষ্টা চলি আছিল, কিন্তু 1948 চনতহে সফল হ'ল। আচ্ছা তেন্তে কোৱাচোন মংগল গ্ৰহত প্ৰাণী থকাটো তুমি বিশ্বাস কৰা নে? হয়, বিজ্ঞানীসকলেও তাকেই ভাবিছে, কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে। অ'কে ঠিক আছে, তেন্তে তুমি এতিয়া যাব পাৰা। থেংক ইউ ছাৰ। অ' শুনকচোন, আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হৈছে। মই গোটেইকেইটা প্ৰশ্নৰে শুদ্ধ উত্তৰ দিছোঁ। তেন্তে উত্তৰকেইটা ক'বা নি? মোৰ মানে অলপ সুবিধা হ'ব আৰু। ঠিক আছে তেন্তে প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহৰু, দ্বিতীয়টো জাপান আৰু তৃতীয়টো নেক্সট আহা। মে আই কাম ইন ছাৰ? আহা বহাহি। আচ্ছা কোৱাচোন তেন্তে তোমাৰ নাম কি? জৱাহৰলাল নেহৰু ছাৰ। তোমাৰ ঘৰ ক'ত? ছাৰ জাপানত। হে তোমাৰ জন্ম কেতিয়া? ছাৰ 1857 চনৰ চিপাহী বিদ্ৰোহ সময়ৰ পৰাহে প্ৰচেষ্টা চলিছিল, কিন্তু 1947 চনৰ 15 আগষ্ট তাৰিখেহে সফল হৈছে। হেৰা তুমি পাগল নেকি হে? হয়, বিজ্ঞানীসকলে তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। হে তুমি ইয়াত ইণ্টাৰভিউ দিব আহিছা নে মোৰ লগত ফটোৱামি কৰিব আহিছা? ওলাই যোৱা কৈছো নহয়, ওলাই যোৱা। গেট আউট। মোৰ চাকৰিটো ছাৰ নহ'ব নেকি বাৰু? ওলাই যোৱা কৈছো নহয়, ওলাই যোৱা, ইমিডিয়েট ওলাই যোৱা। আহিছোঁ ছাৰ। মানুহবোৰ সঁচাকে ফটোৱামি কৰিব জেগা নাপায়। তো গাইছ, আজি এই এপিচোডৰ পৰা এটা কথা বুজিলোঁ যে কেতিয়াও আনৰ ডাইৰেক্ট কপি নকৰিবা। কপি কৰাটো ভাল কথা নহয়। যিমান পাৰা তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন ল'বা। যিকোনো পৰিস্থিতি হওক তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন লৈ পিনে তেওঁলোকৰ যিমানখিনি পাৰা তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন ল'বা। তো কপি নকৰিবা, তো নিজৰ বিবেক বুদ্ধি অলপ খটাবা। তো সিমানে ক'লোঁ। তো আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই। এটা কথা ক'ব থাকিয়ে গৈছিলে, তোমালোকে ভিডিঅ'টো কমপ্লিটলি চালা, খালি এতিয়ালৈকে তুমি ছাবস্ক্ৰাইব কিয় নাই কৰা? জলদি কৰা, ছাবস্ক্ৰাইব কৰা। ৰেড কালাৰ বাটনটো টিপি একদম ৰঙাটো ধাম ধুম টিপা আৰু ক'লা কৰি দিয়া, আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা দেই। অ'কে, যদি ভাল লাগে কমেণ্ট এটা মাৰিবা, যদি কিবা ভুল হৈছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট এটা মাৰি দিবা, আৰু লগতে তোমাৰ লগৰ দোষখিনিলৈ তুমি শ্বেয়াৰ কৰি দিবা। হ'ব, আজিলৈ ইমানেই। গতিকে বাই বাই, শ্বেয়াৰ কৰিবা দেই, নাপাহৰিবা।